Hello everyone, নমস্কাৰ আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো আৰু আজি যাবলৈ ওলাইছো শুটিং হলে 9টা বজাত যাই পাব দিছিলে এতিয়া 8:30 মান বাজিছে দেৰি হৈছে আৰু সদায় মই লেট আপোনালোকে তো যিসকলে ডেইলি মোৰ ভিডিঅ আছে আপোনালোকে জানে তো এতিয়া যাম আজি জ্যোতিষ্মা অসম চেনেলটো আজি শুটিং হ'ব আৰু হেদনাখন যে মই এটা ভিডিঅ দিছিলো বাখেৰিৰ বিয়া ইমান ধুনিয়া ৰেসপন্স কৰিছে আপোনালোকে তাৰ বাবে বহুত বহুত ধন্যবাদ ধুনিয়া কমেন্ট কৰিছে আগলৈ এনেকৈ মোক সাপোৰ্ট কৰি যাব দে এতিয়া মই যাব ওলাইছো শুটিংত তেতিয়া বলক ভিডিঅটো আৰম্ভ কৰো বহুত বেছি লেট হৈছে এতিয়া বলক দেখছন হাই দিয়ক ইয়ে বৰ্মা হাই দিয়ক হাই দিয়ক হাইছো হাই আছে হাই দিব দিছো মই তাকেতো ভাবো কিবা হুদু হাই আৰু কি আজি সবৰে মাথাগিলা হেং হৈছে সঁচাকে মইতো যাব লাগে ক'বাত যাব এতিয়া পুৰা শুটিং আহি পালো আৰু হেফালে পুৰা শ্বট দি আছে মই ভিতৰত অলপমান ৰেডি চেডি হলো আৰু এতিয়া যাম আপোনালোক অলপ দেখাম অকণমান সৰুই কথাটো মিছা কোৱা নাই মই হে চকুত কাপোৰ বান্ধি আছিলো ইমান দিনে আমাৰ এইজনীক বেয়া কৰি ফুলল আমাৰ এইজনীক আপুনি চাব হা একদম মানে ধীৰে হস্তি আপোনাৰ মানে মনৰ কথা কিনি ক'ব হা আমাৰ এইজনীক বেয়া কৰি তাই নিজে আগবাঢ়ি গৈ আছে এনেকে ক'লি মই হে চকুত কাপোৰ বান্ধি আছিলো ইমান দিনে আমাৰ এইজনীক বেয়া কৰি তাই নিজে আগবাঢ়ি গৈ আছে বাইদেউ কম বস্তু নহয় বিহু দেখুৱাই দি আছো বাপেকে হাই দুই একশন বুলি নকয় কিন্তু কেনেকৈ জানে না কেমেৰাটো অন আৰু যেতিয়া দাবী টুকলুক বুলি কয় মোবাইলটো টুকলুক আৰু মোবাইলটো টুকলুক বুলি কয় আৰু যেতিয়া একশন হ'ব আৰু যেতিয়া মানে দাবিং দিব লাগিব ষ্টাৰ্টটো দবাব আমার এগুলা কাট সাত এগুলা নাই স্টার্টিং অফ এই তারপর ডাবিং অফ এই বুঝি পালাক যদি কোনবাই দিল নপলাক যদি আমি এটা বুঝি পাই গেছো নতুন আইলে কবাই বেঙা নেকি এনকে কি হব দি হব এতিয়া হৈছে না হৈ গৈছে একদম বঢ়িয়া কাপোৰ হালাব পাৰিম অপাৰ বাই কালে মই কি বনাইছে খুৰী আজি কি বনাইছে আমাক গেলি কি টেঙা বটল কুন্দুলি আজি আপুনি বনাব নেকি ভাল হ'ব লাগিব কিন্তু খুৰীৰ কিন্তু বহুত ধুনীয়া ঐ হাঁহে দেখোন এতিয়া আমি পুৰা শ্বুটিঙত ব্যস্ত হৈ আছো এফালে আজি কেমেৰামেন বাবু কেমেৰা কৰি কেনে লাগছে কষ্ট না এতিয়া আমি শ্বুটিঙৰ মাজত ভাত খাওঁ আজি অলপ সোনকালে খালো হাই এটা দি আজি টাইম নাই বহুত ব্যস্ত তথাপিও দেখাইছো কি খাব মোৰ মাথাতে ধোৱা নহ'লি মোৰ মাথাটো ধোৱা কচোন আনিম দে কি তাতে পাম না নহয় বাইদেউ বৰ ভয় লাগে তিনামাৰ নিচিনা মিনামা নহয় তাই বৰ চঞ্চল আৰু বৰ উৎপতীয়া আপুনি দেখোন জানে ইমান ডাঙৰ হ'ল তথাপি সলনি নহল মই আহি পালো হেৰিৰ পৰা শ্বুটিঙৰ পৰা আৰু আহি পাই দেখিছো এন্দে কিবা কৰি আছে এতিয়া মই যেতিয়া ৰুমত সোমালো এটা লুকাই থৈ দিলে বস্তুটো কি কৰি কি আছিল কি লুকেলি 20 টকা দিম মই কি লুকেলি মই খাবা নাপা মই লগে লগে লুকাব লগা হ'ল যি ক'ত যাবি ইমান জলদি খাই কৰলি নেক্সট টাইম যদি মোক খোজা নৰক যাই পাবি এতিয়া আমি ইভিনিং সময় খাম মমো কুমাৰীকেইটাৰ পৰা মমো আনিব দিছিলোঁ কৰি লৈছোঁ
নহয় দিন নাই তাতে আছে মোক নেদলাক টান দে খাই দে তাই সৰু জীয়া খাব বুলি থৈ দিছি মোক নেদলাক খাবা দি টানে জি মই আজি আমি ৰঙি আহিছিলোঁ কিবা কামত আৰু খাবাইছোঁ এইকেইটাৰ বিৰিয়ানী খুৱাব লাগে বোলে লৈ আহা কাৰণে তাইৰ ঘৰতে বনাইছোঁ যাব লাগিব বুলি বিৰিয়ানী খাব লাগে কি খবৰ কৰি আছো এনেকে খাব লাগিলে নেকি খাই আছে আমাৰ ফুচকা গলে পানী বৰমাই বনাইছে আজি খাওঁ দে তোক কেনে টেষ্টি না নাই খাই দিয়া আৰু ভণ্টিৰ ফ্ৰেণ্ড আহিছে আজি আমাক মাংস বনাই খুৱাব বোলে টেষ্টি হ'ব লাগিব কিন্তু আৰু তই কিমান যুগৰ কাপোৰ উলাই যাইতো নতুন টেষ্টি হ'ব লাগিব কিন্তু বোলে আমাৰ ডাঙৰ বাই দেখছি আমি ম'ম' খাইলো এয়া আলহী মানে এতিয়া আমি আহি পালোঁ এইপিনে দেখিছেনে একদম আমি লেডিজ সন্থা মানে আমাৰ ভাগিৰে বৰদেউতাহঁতৰ ছোৱালীকেইজনীও আহিছে যিহেতু স্কুলবিলাক বন্ধ গতিকে সকলোকে একেলগে লগ পাবৰ কাৰণে আমি সিহঁতৰ ঘৰত আহি গ'লোঁ আৰু আহি ইয়াতে পূৰা লেকচাৰ মাৰি চাহ তাহ খাই এতিয়া আকৌ ঘৰলৈ যাম যিহেতু ঘৰতো আলহী আছে কি বনালা খাহী মাংস না গাহৰি মাংস ব্ৰইলাৰ মাংস কি বনালা ক খাব পৰা হৈছে না নাই তই টেষ্ট কৰিছ নেকি তোমাক টেষ্ট কৰিব দিয়া নাই এইবাৰ দুখীয়াত মায়ে ইমান দুখত থাকে পিছু তুমি টেষ্ট কৰিছ নে নাই অ দা বাইদেউ টেষ্ট কৰিছ নে নাই তুমি থাকবা নেকি কেন্দ্ৰৰ লগত আজি এই খেত বাইক ৰাখবা নেকি এতিয়া খালিহে গম পাম ন চাওঁ ৰ'বা কেনেকে বনাইছ মই ভাবছো চৌকাত বনাবা দেখাম এই নেকি কেক তুমি কেক বনাও দেখো আৰু ভিডিঅ' হাঁহে হেৰি আৰু কি কয় নিৰামিষ ইয়ে মোৰ এই আৰু ব্লগাৰ মানুহ কি কৰবা উপায় নাই এতিয়া আমি সবে মন্দিৰত যাম এফালে আমাৰ বৌ পুৰা ৰেডি হৈ গৈছি কাই কিবা কব বৌ এতিয়া যাওঁ আমি মন্দিৰত তোক ল'বা বাকী আছো মাজৈ এয়া আমি মন্দিৰ আহি পাই গ'লোঁ মানে আয়তীসকলক অকণমান নাম ধৰিবলৈ দিছিলে মানে শৰাই এখন আগবঢ়াইছিলোঁ গতিকে এইপিনে সকলোৱে বহি আছে আৰু বহু দিনৰ মূৰত মন্দিৰত আহিছোঁ জানেনে খুব ভাল লাগিছে আৰু এইপিনে মই কিবাকিবি কামত ব্যস্ত হৈ গৈছোঁ এয়া মই মানে চাহ দিয়াত ব্যস্ত হৈ গ'লোঁ মানে সেইপিনে চাহ বাকী আছে মোক কৈছে যে তই চাহখিনি দি দে গতিকে ময়ো চাহখিনি দিবলৈ আহি গ'লোঁ আৰু সকলোৱে নাম ধৰি হৈ গৈছে আমি অহালৈকে সেৱা চেৱা কৰি ল'লোঁ আৰু এতিয়া এইপিনে পুৰা চাহ তাহ মই দিলোঁ আৰু জানেনে মন্দিৰবোৰত কাম কৰি খুব ভাল লাগে ন মানে এনেই কিবা এটা ভাল লাগি যায় আৰু মই যে মন্দিৰ গৈ খুব ভাল পাওঁ বাৰু আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব দে আৰু জানেনে মোৰ 20,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল ইমানখিনি যে আপোনালোকে মোক মৰম দিব কেতিয়াও ভবা নাছিলোঁ আগলৈও মোক এনেকৈ মৰম দি যাব আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগ পাম নেক্সট ভিডিঅ'ত বাই